সেই দোস্ত মই আজি উপস্থিত হৈছোঁ এনেকুৱা এটা জেগাত নহয় দোস্ত। আপোনালোকক মই আজি বেলেগ এটা ভিডিঅ' দেখুৱাম দোস্ত। আজি আপোনালোকে অনুভৱ কৰিব ভূতৰ যি পৰিস্থিতি, ভূতে কেনেকৈ থাকে আপোনালোকে সেইটো চাব পাৰিব দোস্ত। মই আপোনালোক দেখুৱাই আছোঁ ধুনীয়াকৈ দোস্ত। আপোনালোকে চাই থাকিব খালি ভিডিঅ'টো দেই দোস্ত। ব'লক আমি এইখন চাওক, এইখন এনেকুৱা এখন চকী চাওক দোস্ত। এইখন দেখিছে, এইখন মই বহি আছোঁ বৰ্তমান দোস্ত। এইখন চকীত মই বৰ্তমান বহি আছোঁ। আপোনালোকে আহিলে গম পাব এই জেগাখনত কেনেকুৱা এটা পৰিৱেশ হৈ থাকে দোস্ত। চাই থাকক আপুনি এইখন দোস্ত চাওক। এইখন হ'ল এখন ভূতৰ চকী দোস্ত। সেই দোস্ত মই আপোনালোকক এতিয়া দেখাই আছোঁ ৰ'বক, কেনেকৈ আমাৰ এই অঞ্চলত কেনেকৈ ভূতৰ প্ৰদৰ্শন হয়। ৰ'বক দোস্ত দেখাই আছোঁ আপোনাক। দোস্ত চাই থাকক আপোনালোকে। সেই দোস্ত দেখিছেনে আপোনালোকে, মোৰ বহুত ভয় লাগিছে। সেই দোস্ত চাই থাকক আপোনালোকে। মোৰে ভয় লাগি গৈছে দোস্ত। আপোনালোকে চাই থাকক। সেই দোস্ত ৰ'ব, আপোনালোকক মই বস্তুটো দেখুৱাইছোঁ। চাওক দোস্ত, চাওক দোস্ত, চাওক কেনেকৈ দোস্ত। চাওক ভিডিঅ'। মই আপোনাক দেখুৱাইছোঁ দোস্ত। চাওক দোস্ত, কেনেকুৱা এটা পৰিৱেশ দোস্ত। আপোনালোকে চাই লওক, আপোনালোক ভূতৰ তাণ্ডৱ নৃত্য চাওক দোস্ত। চাওক দোস্ত। নমস্কাৰ, এই কাহিনীটো সম্পূৰ্ণৰূপে কাল্পনিক। এইটো আমাৰ এটা প্ৰচেষ্টা। ইয়াত কোনো ধৰণৰ ভূতহিকতাক আমি আঘাত পেলাব বিচৰা নাই। ধন্যবাদ দোস্ত।